নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ কচ মাছৰ এটা ৰেচিপি। আৰু এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মই লৈছোঁ কচ মাছ 3 পিচ আৰু 2টা কটা পিঁয়াজ, 2টা কটা বিলাহী আৰু 3টামান কটা জলকীয়া। আৰু এতিয়া মই এখন কেৰাহীত এই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এয়া মই মাছ দিছোঁ গৰম তেলত। আৰু বন্ধু বান্ধৱীসকল, এটা কথা মনত ৰাখিব, কচ মাছ ফ্ৰাই কৰোঁতে সদায় গেছৰ ফ্লেমটো কমাই ল'ব, যিহেতু কচ মাছ বহুত তেলযুক্ত হয় আৰু ফ্ৰাই কৰোঁতে বহুত ফুটে। আৰু ফ্ৰাই কৰাৰ আগত নিমখ হালধি সানোতে তাত মিঠাতেল অকণমান দি ল'ব। আৰু এতিয়া মই মছলাৰ কাৰণে লৈছোঁ গোটা জালুক, গোটা জিৰা, গোটা ধনিয়া মিক্সিত দি ল'ম। আৰু তাত মই এড কৰিম কেইফুটামান নহৰু আৰু এটা কাটি লোৱা আলু, এটা কাটি লোৱা পিঁয়াজ আৰু 3-4টামান জলকীয়া। আৰু মছলাখিনি দেখিবলৈ এনেকুৱা হৈছে মিক্সিত দিয়াৰ পিছত। আৰু দেখিছে ইতিমধ্যে মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। আৰু এতিয়া মই সেই একেখন কেৰাহীতে অকণমান তেল দিছোঁ আৰু তাত মই তেল গৰম হোৱাৰ পিছত পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি মই ধুনীয়াকৈ লৰাই থাকিম আৰু গল্ডেন ব্ৰাউন নোহোৱালৈকে মই পিঁয়াজখিনি লৰাই থাকিম। আৰু এনেধৰণে লৰোৱাৰ পিছত মোৰ পিঁয়াজখিনি আপোনালোকে দেখিছে এয়া গল্ডেন ব্ৰাউন হৈ গৈছে। আৰু মই মিক্সিত যিখিনি মছলা পিহি লৈছিলোঁ সেইখিনি এতিয়া এই গল্ডেন ব্ৰাউন হোৱা পিঁয়াজখিনিত দি ল'ম। আৰু এনেধৰণে যদি আমি গোটেই বস্তুখিনি মিক্সিত দি পেলাই পিহি লওঁ তেতিয়াহ'লে ব্যঞ্জনখন খাবলৈ সোৱাদযুক্ত হয় আৰু গোন্ধটো বৰ ধুনীয়া হয়। আৰু এতিয়া মই ইয়াত দিছোঁ হালধি 1 চামুচ আৰু কাশ্মীৰী মিৰ্চ 1.5 চামুচ দিছোঁ। আৰু গোটেই বস্তুখিনি মিহলি হোৱালৈকে মই এনেকৈ লৰাই আছোঁ। আৰু এনেকৈ লৰাই এটা সময়ত মই তাত সোৱাদ অনুসৰি মই নিমখ দিছোঁ। আৰু নিমখখিনি দিয়াৰ পিছতো মই ধুনীয়াকৈ লৰাই থাকিম। আৰু দেখিছে কালাৰটো অলপ আহিছে আৰু এনেধৰণে মই লৰাই দিছোঁ অলপ। আৰু মিক্সি বাতিত যিখিনি মছলা লাগি আছিলে মই অকণমান এনেকৈ লৰাই ইয়াত পানীখিনি দি দিছোঁ ডাঠ হোৱা দেখি। আৰু এয়া মই এনেধৰণে লৰাই আছোঁ। আৰু এতিয়া এইখিনি অলপ তেল এৰি দিয়াত মই কি কৰিলোঁ, কটা বিলাহীখিনি দি দিছোঁ। আৰু কটা বিলাহীখিনি মই ধুনীয়াকৈ লৰাই পেলাই ঢাকি দিম, যিহেতু বিলাহীখিনি সিজিব লাগিব। বিলাহীখিনি সিজিলেহে মই মাছখিনি দিব পাৰিম। আৰু এতিয়া মই ঢাকন দি দিছোঁ। আৰু ঢাকন উলিয়াই চালোঁ এয়া অলপ উতলিছে, কিন্তু বিলাহীখিনি সিজা নাই, কমকৈ সিজিছে। তথাপিতো মই পানী দিছোঁ। আমাৰ দুজনৰ কাৰণে যিহেতু ৰান্ধিছোঁ সেইকাৰণে যিমান জোখৰ পানী লাগে মই সিমানখিনিয়ে দিছোঁ। আৰু মই এইটো গ্ৰেভিয়ে বনাম যিহেতু। আৰু এতিয়া মই ঢাকন দি থৈছিলোঁ, আকৌ ঢাকন উলিয়াই চাইছোঁ যে এইখিনি বিলাহীখিনি সিজি গৈছে। আৰু এতিয়া মই ইয়াত মাছ দিব পাৰিম। আৰু মাছখিনি দিয়াৰ পিছত আকৌ উতল আহিবলৈ দিব লাগিব, যিহেতু মাছৰ ৰসখিনি মিলি যাব লাগিব। আৰু এয়া মোৰ মাছৰ গ্ৰেভিটো হৈ গ'ল। আৰু মই এতিয়া ৰাতি সাঁজৰ কাৰণে বনাইছিলোঁ। আৰু মই এতিয়া ৰাতি ইয়াক ভাতৰ লগত গৰমে পৰিৱেশন কৰিম। আৰু বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ ভিডিঅ'টো নাপাহৰিব।